Hello guys, welcome back to my YouTube channel. আজি মই অন্য এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো এই জংগলৰ মাজৰ পৰা। আজি মই লৈ গৈ আছো আপোনালোকক এটা বিশেষ জায়গালৈ। জায়গাটো দেখুৱাই আছো আপোনালোকক। ভিডিওটো চাই নিশ্চয় ভাল পাব। এনেকুৱা এটা জায়গা মানে আজিলৈকে হয়তো কোনো দেখুৱা নাই। গতিকে আজি মই দেখুৱাই আছো আপোনালোকক মোৰ ভিডিওৰ জৰিয়তে। গতিকে চাই থাকক মোৰ ভিডিওটো সম্পূৰ্ণকৈ চাব। এই পাহাৰৰ মাজত আছো, একদম দুৰ্গম পাহাৰৰ মাজত অকলে আহিছোঁ। একমাত্ৰ এই জায়গাটো দেখুৱাৰ কাৰণে আহিছোঁ। গতিকে গৈ থাকক মোৰ লগত। গৈ থাকক পাহাৰৰ মাজত। এবাৰ যাবাই ইচ্ছা নাই, ইমান ৰ'দ, বাপৰে বাপ। এটা কি ধুনীয়া বতাহ, কিন্তু যাব লাগিব। এই ৰাস্তাটোদি একদিন আমি আহিছিলোঁ বাইক লৈ পেলাই, মটৰচাইকেল। এই ৰাস্তাটোদি একচুৱেলি পাহাৰৰ ওপৰত বহুতকেইখন গাঁও আছে, যিবিলাক গাঁও আমাৰ বহুত মানুহে নাজানে। একদম পাহাৰৰ মাজত আছে, যেনেকুৱা ডুমো পাহাম, নালিং ভিলেজ, এনেকুৱা ধৰণৰ বহুত আছে। এই ৰাস্তাটো গৈছিলোঁ, আপোনালোকে যদি নাছিল চাগে। পাহাৰৰ মাজত বহুতে নাজানে কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত আছে গাঁওখন। মই এটা ভিডিঅ' বনাইছিলোঁ, ধুনীয়াকৈ ভিডিঅ' এটা বনাইছিলোঁ। এই ভিডিঅ'টো চাব, মই লিংকটো দি দিম বাৰু। এই দেখিছে আপোনালোকে জাগা, নিজৰা, এডাল পানী অহা ৰাস্তা, এডাল পানী মানে পানীৰ পাইপ এডাল। এই একচুৱেলি এই পানী পাইপটো অকণমান ওপৰত এটা বান্ধ আছে। এই বান্ধটোৰ পৰা এই ওচৰৰ যোনটো গাঁও আছে, গাঁৱত পানী এইটো ছাপ্লাই হয়। এইটো নন ষ্টপ পানী ছাপ্লাই এইটো। এই পানীৰ বান্ধটোলৈকে মই যাব চেষ্টা কৰিম, দেখুৱাম আপোনালোকক। এই জেগাটো দেখিছে নহয়, ইমান ধুনীয়া জেগা। যিমান ধুনীয়া জেগা দেখিছে সিমান কিন্তু ডেঞ্জাৰ হয়, কাৰণ এইটো জংঘলী হাতী ইয়াতে ঘূৰি থাকে এনি টাইম। চাব, ইয়াতে মানুহে মানে এইখন কি কাৰণত বনাইছে, ইয়াতে হাতী ৰখাৰ কাৰণত এইটো বনাইছিল। ইয়াতে বহি কিনে হাতী ৰখা ধুনীয়াকৈ বনাইছে আৰু সুন্দৰ। এই ধুনীয়া, চাই লওঁচোন জেগাটো। ৰাস্তা বিচাৰি বিচাৰি একদম হাৰিয়ান, ৰাস্তাই বিচাৰি নাপাওঁ। ইমান জংঘলৰ মাজত সোমাই দিলোঁ, বাপৰে বাপ। এটা লাজি গোবিন্দৰ খেতি আছে একদম, দেখছা না? এই চাওক এইবিলাক জাগা, যিটো জাগা আপুনি বেলেগ অন্য কাৰো মানে ভিডিঅ'ত দেখা নাপাব, কিন্তু মোৰ ভিডিঅ'ত অন্য আপোনাক দেখুৱাইছোঁ। একদম এনেকুৱা জেগা আহি মই দেখুৱাইছোঁ। এইখিনি আছে একচুৱেলি আমাৰ ৰাণীৰ ওচৰতে যোনটো গণেশ মন্দিৰ হয়, গণেশ মন্দিৰৰ ওচৰত এই নিজৰাটো গণেশ মন্দিৰ নিজৰা। এই নিজৰাটো ইয়াত পিকনিক খাব মানুহে আহে, ছিজনত আহে আৰু মানুহবিলাক। আপোনালোকক দেখুৱাম আৰু পাৰিলে অকণমান ওপৰত যাম, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কেনেকুৱা লাগিছে জেগাটো জনাব। এটা গা ধুব ধুনীয়া, মই গা ধুব বিৰাট মন গৈছোঁ বুলি ইয়াতে, কিন্তু মই নুধুওঁ এতিয়া। পাথৰৰ ওপৰতে পাথৰ পাৰিম না? এই জাপিয়াব লাগিব, 1 2 3।
গতিকে কি ৰিক্সাত আহিলোঁ বাপ্পাও অ' মাই গড বাৰিষা ছিজন জংঘল গতিকে যাব পৰা নাই ৰাস্তাটো বন্ধ হৈ গৈছে এইফালে গতিকে যাবই নোৱাৰিম চাগে মই এই নিজৰতো কেনেকুৱা লাগিছে আপোনালোকে জনাব বহুত ধুনীয়া জেগা আপোনালোকে আহিব পাৰে ইচ্ছা কৰিলে ডিচেম্বৰ জানুৱাৰী মাহত বহুত মানুহ হয় ইয়াতে যেতিয়া এতিয়া জংঘল আৰু বহুত জংঘল বাৰিষা ছিজন জংঘল হৈ গৈছে বহুত গতিকে এতিয়া মানে বহুত জংঘল আহিব ভয় লাগে এতিয়া হাতী চাতি থাকে গতিকে মই নাযাওঁ আৰু বেছি ওপৰত নিজৰতো কেনেকুৱা লাগিলে জনাব আৰু ইয়াৰ পৰা যদি অকণমান ওপৰত যোৱা যায় আৰু ধুনীয়া মানে এটা জেগা আছে গতিকে মই এই জেগাটো যাব নোৱাৰিম চাগে কাৰণ মই অকলে আহিলোঁ ন এতিয়া জংঘলো বহুত আৰু মই অলপ ভয়ো লাগে মানে ইমান জংঘল হাতী চাতি থাকে না এতিয়া জংঘলী হাতী গতিকে মই নাযাওঁ আৰু এতিয়া যাম অন্য এদিন যাম বেছি দিন নাই অতি সোনকালে সেই ওপৰ ভিডিঅ' বনাম আপোনালোকৰ কাৰণে গতিকে এই ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ চাওক যিখিনি পাৰোঁ দেখুৱাল আৰু অকণমান অকল পাহাৰ চাৰিওফালে পাহাৰ মাজত এই নিজৰা বৈদ্য নিজৰা ধুনীয়া নিজৰা ৰাস্তা বিচাৰি একদম ৰাস্তা বিচাৰিয়ে নাপালোঁ এইটো ঘামে একদম কিবা হৈ গ'ল ঘাম আজি মই অকলে অহাৰ কাৰণে বিচাৰি নাপালোঁ আহিম একদিন লগৰ লগত আহিম পিকনিক খাব আৰু সেইদিনাখন দেখুৱাম আপোনালোক ভালদৰে ভিডিঅ'টো সেইদিনাখনৰ ভিডিঅ'টো এক্সট্ৰা হ'ব আজিৰ ভিডিঅ'টো এক্সট্ৰা আজি আপোনালোকক জাষ্ট এনে দেখুৱালোঁ মই আমাৰ যে ৰাণী অঞ্চলত ইমান ধুনীয়া এটা জেগা আছে ইমান ধুনীয়া এটা জেগা বুলি নহয় বহুত আছে আমাৰ ৰাণীত মানে অকল নিজৰা কিমান চাব বোলে নিজৰা চাৰিওপিনে গতিকে এটা নিজৰাৰ এটা অংশ দেখুৱালোঁ আৰু বাকী তেনেকুৱা বহুত আছে ধুনীয়া প্লেচ আপোনালোকে আহক আৰু চাওক আমাৰ ৰাণীৰ সৌন্দৰ্য বাই টেক কেয়াৰ আৰু লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ।